ধুম বাইকতো তেল নাই গাড়ীখনো লগৰ ছোৱালীকেইটাক নিম বুলি ক'লো ভেটি যাতক এতিয়া কি কৰা যায় পইচা কেনেকে ওলাওঁ ঘৰৰ পৰা দুটামান বস্তু ভাঙি দাম কি ভাঙিলে অবা কিয় শব্দ উঠছে ইমান এই শব্দ নহয় আৰু শব্দ উঠব মোক আজি গাড়ীখন লাগে গাড়ীখন নিব লাগে মই আৰু 500 টকা এটা দি মোক 500 টকা এটা দি নহ'লে আৰু শব্দ উঠব যোৱাকালি এটা 500 টকা নিছা না আৰু কিয় 500 টকা লাগে তোক নেদা ৰটে এইটো আজি টুকৰা কৰি দিম এই ৰ বাবা খং কৰিব নালাগে ৰ আনো 500 টকা এটা আজি জগা লৈ গেল কৈছিলো না তহঁতক আজি গাড়ীখন লাগিম বুলি ফাদাৰক কৈ দিছো ফাদাৰ আজি গাড়ীখন লাগব আৰু পাৰ্টি আছে মোৰ পইচা দিব লাগব লগে লগে উলিয়াই দিছে ফাদাৰে পইচা বা হৈ দে তোক লগে লগে দিছি আমাৰ হ'লে পিঠি চামৰা এৰি দিলা ঐ মই হ'লে হাতে ভৰি বান্ধি পেলাই গাছৰ তলতে থলা কৈ মাজে মাজে উল্টা কৰি থৈ দে পইয়া লাগা মোৰ টেনশ্যন নাই মই জিতে মামলেট খুঁজো মামলেট হাজিৰ হৈ যাব এতিয়া ক'ত যাবি য'তে যাতে গুচি যাম আজি বল তহঁতক আজি মজা জেগা এটাত লৈ যাম দে কোনি কি খাবি আজি একদম পেট ভৰি পেলাই একদম খুৱাই দিম তহঁতক তাই কি খালে একদম চাহনা চামুচ লৈ জন্ম লৈছোঁ দেখোনে তাই লেবেলে কৰলো 500 টকা এটা আনছো তাতে 100 টকা তেলে ভৰালছো 400 টকা আছে এতিয়া 400 টকা বেছি বিল হ'লে দেখোন বাচন ধুব লাগব এতে ভাই কোৱা গাড়ীখন যে ছাৰ্ভিচিঙত দিছিলোঁ মাৰ্চিডিজখন ছাৰ্ভিচিং হ'ল না নাই হৈছে ঘৰত পঠাই দিবা দে কালি লাগব মোক গাড়ীখন নতুন ফোন ল'লাকে আপেলৰ ফোন দেখোন এইটো দি মোৰ কাৰণে পিজ্জা দি আৰু হটডগ দি কি হদ্দক খাই কিবা কুকুৰৰ বস্তু খাব নেকি ভয় লাগে দে সিহঁতৰ লগত মই দিগদাৰ লাগি যাব খাব লাগলি মই চিকেন ৰলে খাম দে এলাখান মই কুকুৰৰ এলাখান বস্তু নাখাম দে ভাই কি খাই হদ্দক খাব চিকেন ৰল খাব মোৰ আজি 12 বাজি যাব এহঁতক কিবা বুদ্ধি কৰি পেলাই লৈ যাব লাগব পৰা তহঁতে কথা কৈছে নাই মই ইমানটো মোবাইলত দিছোঁ এখন হোটেলত কৰোণা মানুহ আহিছিল এতিয়া বস্তু খাবি তহঁতৰো কৰোণা হ'ব ভাই মই এতিয়া নাখাওঁ মই যাম দে তহঁতে থাক মই যাম ময়ো নাখাওঁ ময়ো যাওঁ মোৰ বুদ্ধি চিনি বনাই তহঁতে পলালি না এতিয়া মই খাই পেলাই যাম আকলা কৰি